এয়া দীপ শৰ্মা দেৱৰ দ্বাৰা ৰচিত গৌতম শইকীয়াৰ দ্বাৰা পৰিচালিত নাটক হাৰমাল। তেখেতে
দেখিছিলি
গুচি নাযাবি আকৌ দেই জলপানে মুঠি খাইহে যাবি তহঁতক এতিয়াতো জলপান ৰাতিলে মাছ মাংস ভাত গোটেইকেইটা বুজিছ
মগজুত জ্ঞান নথকা পাইছ এটাক যদি চুবলৈকে পালো হয় এইখন আমাৰ কপালত নাই ভগৱানে সেইখন সুখ আমাক নিদিলে বুজিছা নাই এইখনৰ দাম কিমান মান হ'ব বাৰু কি আমোল তামোল খাব কি আছো মই কিবা জানো নেকি তামোলখন খাব লাগে তামোল ৰাতিলে আকৌ তোৰ পুৱতি কাটিব লাগিব নহয় চবকে লৈ গ'ল ইফালে মাছে মাংসই দৈ চিৰাই মাখনে একেবাৰে গোটেই গুলো পালো কৰিছে মোক এইখন কপাল কি হ'ল কিবা ক'লে নেকি আজি মই 2 মাহ ধৰি সেইজনী বজাৰৰ পৰা তাত বাতি কৰি ঘূৰি ফুৰিছোঁ কাষকে আহি চাই নেজডাল দাঙি দিয়াৰ লগে লগে চৌচকে কাষলৈ 7ডাল এৰা দি দিয়ে কোনে কিনিব বাৰু তই কচোন আৰু এতিয়া ঘূৰাই দিয়া দিনটো সেইজনী পিছফালটো ঘূৰাই তাত তত নাপায় আজি কি কৰিলোঁ জান আজি বাপেকে ঘৰতে বজাৰতে থৈ গুচি আহিলোঁ যি মই কৰিছিলোঁ না কি দিয়া নাই তই মোক সেইটো কচোন এই কাণৰ পৰা হাতলৈকে আজিলৈকে যিমানখিনিহে বস্তু দিলোঁ এই যোৱাবাৰ সেই পদুমণি মেলাত মনত নাই এই ব্লাউজৰ কাপোৰ লিপষ্টিক আইব্ৰ মূৰত মৰা এই মূৰত মৰা ৰঙা ফিটা পাহৰিলি আচ্ছা তোক মানে পাইছা কেইখন লাগে আৰু সেইটো মতা মানুহৰে বস্তু মাইকী মানুহৰ বস্তু নহয় নহয় হ'ব দে তৰা এই গৌৰৱ নকৰিলেও হ'ব এই গৌৰৱেৰে পেট নভৰে নহয়
যে তাই মই বিচনাত পৰোঁ নহয় তাইৰ মুখখন মোৰ চকুৰ সন্মুখত তহঁতকৈ ভাহি থাকে অ' সতী মই সকলো বুজিছো এই আচল কথা কি জানো এই তোৰ মোৰ নিচিনা মানুহবিলাকে এই প্ৰেম প্ৰীতি বোলা বস্তুটো কৰিবই নাপায় এইটো এই ধনী মানুহবিলাকৰ কাম আৰু ভাবচোন তোৰ যদি আজি টকা পইচা থাকিলহেঁতেন আৰু পৰাই যি বিচাৰে তাকে দিব পাৰিলিহেঁতেন তোৰ জানো এনেদৰে কলিজাখন দুফাল হ'লহেঁতেন হা হয় অ' সতী ভাবিলে কিবা ৰাইজাই কৰি যায় তাইকৈ মোৰ যে কিমান সপোন হ'বলে তাই বাৰু এবাৰ ভাবি চাইছিলে কৈছোঁ ভাবিব আচল কথা হ'ল এই ধন তোৰ যদি ধন আছে তে সকলো আছে আৰু যদি নাই তে একোৱে নাই কিন্তু মই যে একো ৰাস্তাই দেখা পোৱা নাই সতী মই যদি তাইক নাপাওঁ নহয় মই যদি তাইক নাপাওঁ মই মৰি যাম এনেকুৱা কথা নকবি মনলৈ নানিবি ৰচোন তই যে মৰাৰ কথা কলি তই মৰিলে তাই কি হ'ব এবাৰ ভাবি চাইছনে মই কি কৰোঁ তই মোক কিবা এটা উপায় দিছোঁ আছে উপায় আছে ভাবিব লাগে ভাব কি ভাব পাইছ নেকি খুৰা ভাবিব লাগে সময় দে ভাব তুমি উপায় এটা আছে কি জলদি কচোন তই একো কৰিব নালাগে যি কৰিম মই কৰিম তই মাত্ৰ সহায় কৰিব লাগে তৰাক পাবলৈ মই যি কৰিব লাগে তাকে কৰিব সতী কৰিবিতো কৰিম সঁচাই নে আৰে হয় মই 3 খাই কৈছোঁ সতী তেন্তে শুন কি ক'লা তুমি মোৰ গা বেয়া অৰা মুখত যি আহে তাকে কৈ নাথাকিবা তুমি কথাবোৰ কেনেকৈ কৈছে চাওক কিন্তু বজাৰ কৰিব লাগিছিল নহয় বজাৰ কালি দেখোন মই বজাৰ কৰিছিলোহে নাইকিয়া হ'লেই নে বজাৰ সোপাজন মইহে খাইছো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহৰ অহা যোৱা আৰু মানুহ আহি চোতালত ভৰি দিয়ে কি নিদিয়ে আপোনাৰ দেখোন খাবলৈ দিবলৈ তত নাইকিয়া হৈ যায় এতিয়া আকৌ বজাৰ কৰা কথা কওঁতে খং খাইছে আহিছে ক'বা মই ঘৰত নাই মুঠতে মই ঘৰত ঘৰ নহয় জানো এইটো হয় আপুনি কি ক'লে বহিবলৈ কৈছে কলা এডাল আহিল মই গেনাৰী গাঁৱৰ পৰা আহিছো বুজিছা আহোঁতে তোমাক সোনকালে আহিছিলো নহয় এই তোমাৰ তিনিআলিতে ৰাস্তাটো ঘূৰি কোনোবা ফালে যাবলৈ ধৰি আকৌ সেই ল'ৰাটোৱে কোৱা দেখিহে এইফালে আহি তোমালোকৰ ঘৰ পালোহি মই অকলে আহিছো মাইকী মানুহো অহা কথা আছিল নহয় মইহে বোলো সেই প্ৰথমতে মই কৈ বৰকালি ঘৰখন চিনাকি হৈ লওঁ তাৰ পাছত মাইকী মানুহ লাগিলে ওচৰ চুবুৰীয়া গোটেই সোপাকে আৰু লৈ আহিম কিয় বৰকালি বোলা ঘৰত নাই ওলাই গৈছে
নহয় পদৰা কিয় কলাৰাম নহয় জানো? কিবা বোলে ভাল বস্তু এপদ ঘৰলৈ আনিছা ভাল খবৰ এটা শুনিলো তিনিআলিতে কিয় আপুনি জানো কাণেৰে শুনা পায়? কাণেৰে জানো আপুনি শুনা পায়? কিবা ভাল বস্তু এটা আনিছা বুলি খবৰ পাই তোমাৰ আজি 3 দিন মানৰ ধৰি তোমাৰ আহিম বোলো মনটো থিয়াং কৰিব পৰা নাই নহয় হ'বকে আনি আজি ৰাতিপুৱাতে মনটো থিয়াং কৰি একেবাৰে নাকৰ পোনে আহি আৰু তোমালোকৰ ঘৰত কলা ভালেই কৰিলি মোৰ মূৰটো খাবলৈ আহিলি। আহিম বুলি আহিবই পৰা নাছিলো নহয় বুজিছা আজি আৰু একেবাৰে পটককে আহি গলো আৰু বৰ ভাল কাম কৰিলে শুনিছা নহয় বৰ ভাল কাম কৰিলে এই ঠাণ্ডা পানী এবাল্টি লৈ আহাচোন এবাৰ মূৰটো মোৰ একেবাৰে আচমদায়ী কৰি গৈছে এইটো লগত এইখন আকৌ কি বস্তু এইখনেই চাওক আৰু যাওক হ'বকে আনি এইখনে তোমাক কৰা কি এইখনে সেইখনে এইখনে মানে জপিয়াই ঐ কলা মোক বহুৱা পাইছ কি ক'লা মাইকী মানুহৰ কথা সুধিছা মোৰ ল'ৰা ছোৱালী ল'ৰা 4টা ছোৱালী 3জনী কি জানা বকে আনি ডাঙৰ ছোৱালীজনী আজি মোৰ লগতে আহে নহয় মইহে বোলো প্ৰথমতে মই গৈ চিনাকিটো হৈ আহোঁ ৰচোন তাৰপিছত তহঁত আহিবি নে কি কোৱা বকে আনি একেবাৰে চৰতে যাম ভিতৰলৈ কিয় নাযাম যাম জলপানো খাম ভিতৰত কিয় নাখামগে বাৰু চোৰেণ এইফালে আহিছো এই কলাটোৱে মোৰ মূৰটো খালে খাম তই এটা কাম কৰ ইয়াৰ নেলু পাতত ধৰি ঘৰৰ পৰা কঠিয়াই বাহিৰলৈ উলিয়াই দে কিমান বজাৰ কৰিম আৰু কোৱাচোন বজাৰ কৰি মোৰ দেখিছো এতিয়া সেই লাওলোৱা ভিখাৰী অৱস্থা হ'ব কিহে পাইছিল মোক এইখন কিনিবলৈ তোমাৰ কথাত পৰি হয় দিয়া ইমান সুন্দৰ সংসাৰখনত কি যে আউলবিলাক লাগিল বুজিছনে আচলতে কি জানা মানুহে ওজন চাইহে বস্তু কিনিব লাগে আৰু এইখনৰ ওজন যে ইমান বেছি হ'ব মইতো ভবাই নাছিলোঁ বুজি পাব লাগে দিয়কচোন হ'ব বাৰু বেছি চিন্তা নকৰিব লাগিলে পথাৰৰ মাটি এডোখৰকে বেছি দিয়ক নহয় মানে বৰ বাপু আৰু সৰু বাপুকো পইচা কেইটামান পঠিয়াব লাগিব নহয় এইবাৰ আকৌ বাপু ক'লে চিঠিত পইচা কেইটামান বেছিকৈ পঠিয়াবলৈ কৈছে কিবা বোলে কিতাপ কিনিব পথাৰত যদি মাটি বেচো কিন্তু কি ভাল কথা হ'ব জানো তুমি বাৰু নিজে ভাবি চোৱাচোন
এই, ভালকে ছবি কোনো নেদেখাকে তাকে গালি পাৰি দিওঁ আকৌ কোন আহিল সেয়া নকলা মুখ ক'বচোন চাওঁ হেৰি মই দেখোন ধৰিবই পৰা নাই কলাটো আকৌ আহিল নেকি ঐ চুৰেণ মই ইমান ধুনীয়া বস্তু এটা আনিছে মই ৰ'বই নোৱাৰিলোঁ জমাই একে কালিয়ে টোপোলা চব আহিছে ঘৰতে থাকি বুজিছ লাগিল নহয় কথা পতাত মানে কথা পতাত একেবাৰে উৎপাত ৰিক্সা আমাৰ লগত কথা পাতিব কিয় কান্দিছে তোক যে বহুত দিনৰ মূৰত দেখিছো বৰ দুখ লাগিছে নালাগে কান্দিব আহক ভাল বাপেকে এতিয়া Whoa!